আজি আমি আপোনালোকক লৈ যাম লখিমপুৰ জিলাৰ ঘনাহটিৰ অন্যতম এজন প্ৰকৃতি প্ৰেমিক চৰ্দাৰ চন্দন তাইত ডাঙৰীয়া ঘৰলৈ। এয়া ওপৰত এয়া নম, ঠিক সেইদৰে আকৌ এয়া বনাই আছে আপোনাৰ ওপৰত। এয়া দেখিছে সৌন্দৰ্যই মানুহক আনন্দ দিয়ে। এয়া সকলো ফুলেৰেই বনাইছে। আকৌ আনফালে চাওক, গড ইজ গুড, গড ইজ গুড বনাইছে ফুলেৰে। আই লাভ গড। কি সৌন্দৰ্যই বনাইছে ফুলেৰে। আপোনালোকেও বনাবচোন ঘৰতে। আৰু ফুলেৰে আমাৰ প্ৰকৃতিখন সৌন্দৰ্যৰ লগতে আমাৰ মনো পবিত্ৰ কৰে। এয়া চন্দন তাইতৰ ঘৰ। ওপৰলৈ উঠি আহিছোঁ। এয়া ঘৰৰ ওপৰৰ দৃশ্য। চাওকচোন কি মনোমোহা কৰি ৰাখিছে। সঁচাকৈ ফুলেৰে মানুহৰ মন জয় কৰিব পাৰে। এইজনেই হ'ল আমাৰ ঘনাহটি প্ৰকৃতি বিনন্দীয়া চন্দন তাইত ডাঙৰীয়া। আপোনাক ধন্যবাদ জনালোঁ। আপুনি এই ফুলৰ বাগানখন কিমান দিনৰ পৰা প্ৰস্তুতি চলাই আছে? মোৰ প্ৰায় 10 বছৰ আগৰ পৰাই বুলি ক'ব পাৰি। 8-10 বছৰ হ'ব। 10 বছৰৰ পৰা মই সেইখিনি প্লেন কৰিছোঁ। হয় হয়। এই বিশেষভাৱে স্কুলত ল'ৰা ছোৱালীক মই এটা কথা বাৰে বাৰে শিকাওঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতাই মন পবিত্ৰ কৰে। তোমালোক সদায় পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিবা। আৰু তুমি যিখন ঘৰত বসবাস কৰিবা সেই ঘৰখনো পৰিপাটিকৈ সজাই তুলিবা। এইটো সৌন্দৰ্যই মানুহক আনন্দ দিয়ে। ভাল লাগিছে। মই আপোনালোকৰ এইখন মই ইউটিউবতে বা দিবৰ বাবে মই আজি আহিলোঁ আপোনালোকৰ চাবলৈ। আৰু এইখিনিত আপুনি যথেষ্ট আপোনাৰ নিজৰ মনো পবিত্ৰৰ লগতে সমাজখনো পবিত্ৰতা কৰি তুলিব বুলি আমাৰ বিশ্বাস এটা হৈছে। আৰু আমি নিজেও আনন্দিত হৈছোঁ। অতিথিও চাগে আহিছে আমাৰ দৰে বিভিন্ন অতিথি আহিছে, সাংবাদিক আহিছে চাবৰ বাবে। আৰু তেওঁলোকেও 2-এটা হেৰি দিছে ইউটিউব হেৰিবিলাকত। আৰু মোৰ বিশেষ এটা ধাৰণা চিন্তা কি যে মই যিটো ঘৰত আছোঁ সেই ঘৰটো বিভিন্নজনে আহোঁতে তেওঁলোকে কিবা এটা আদৰ্শ ইয়াত পাই গ'লে মই অতি সুখ পাওঁ আৰু প্ৰশংসা কৰে। আৰু তেওঁলোকেও চেষ্টা কৰিম বুলি কয়। মই সকলোকে কওঁ যে প্ৰতিটো ঘৰেই নিজৰ ভেটিটো যদি ঠিক এনেধৰণে সজাই তুলিব পাৰে তেতিয়াহ'লে হয়তো অসুখ অশান্তিবোৰ বহুত দূৰত থাকিব আৰু সুখ শান্তিয়ে সদায় বিৰাজ কৰিব। নিশ্চয়। আমি সকলোৱে যদি এই ঘৰখনৰ ধৰণে আমি নিজৰ ঘৰখনৰ যদি পবিত্ৰতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে ফুলৰে যদি আমি তুলিব পাৰোঁ, গঢ়ি তুলিব পাৰোঁ, নিশ্চয় আমাৰো মন পবিত্ৰতা হ'ব। ভাল লাগিছে বাৰু। হয়। এয়া হ'ল ফুলৰ বাগান। ঘনাহটি লখিমপুৰ জিলাৰ অন্যতম স্থান। ইয়াতেই ফুলৰে গঢ়ি তুলিছে চন্দন তাইত ডাঙৰীয়াই এখন সৌন্দৰ্যময় পৃথিৱী। চাওকচোন কি সৌন্দৰ্য লাগিছে। আপোনালোকেও ঘৰে ঘৰে বনাবচোন এনেকৈ পদূলিবিলাক। আপোনালোকেও অতিথিসকলে গৈ ভাল পাব। মিৰ্জৈ কলেজৰ কাষতেই এই ঘৰখন অৱস্থিত।
এতিয়া আমাৰো সময় হ'ল, আমিও যাবলৈ ওলালোঁ। বাই বাই।